নমস্কাৰ, আজি আমি চাওঁচোন নহওক মোৰ মৰমৰ বান্ধৱী ডিম্পীৰ খুবেই ধুনীয়া গাৰ্ডেনখন। গেটৰ পৰা সোমাই চিধাই এয়া হেংগিং পটত পিটনিয়াবোৰ খুব ধুনীয়াকৈ ফুলিবলৈ লৈছে। এছিয়াটিক জেচমিন, মৰ্ণিং গ্ল'ৰী, এয়া কুঞ্জলতা আৰু এইফালে এতিয়া গেৰেজটোৰ কাষত তাই কিছুমান গছ ৰুই থৈছে আৰু এইটো চাইডে বাথৰুম বাবলছকে আৰম্ভ কৰি বিভিন্ন ধৰণৰ গছ, কলিয়াছ। বাৰাণ্ডাৰ কাষৰ এইডাল ষ্টেণ্ডত আছে বিভিন্ন প্ৰকাৰ নয়নতৰা, চিংগনিয়াম, ডেভিলছ বেকবন। এয়া অন্য এডাল ষ্টেণ্ডত তাই ৰাখিছে ব্ৰাউন অৰ্কিডকে আৰম্ভ কৰি খুব ধুনীয়া ধুনীয়া গছ। এতিয়া দেখাইছোঁ গেটখনৰ বাওঁহাতে থকা এই অংশখিনি। ইয়াতে বিভিন্ন প্ৰকাৰৰ ছিজন ফ্লাৱাৰ ৰাখিছে তাই। এয়া নাৰ্জী, ইন্দ্ৰমালতী, তাৰপৰা বিভিন্ন প্ৰকাৰৰ বগেনভেলিয়া। এইখিনি খুব ধুনীয়াকৈ এতিয়া ফুলিব আৰু ফুলিলে খুব ধুনীয়া লাগিব। আৰু এই কাষতে এটা তুলসী ভেটি আছে। এইফালে তাই গ্ৰিল পটত ৰাখিছে টেডেস্কেঞ্চিয়া, এফালে পিটুনিয়া, এফালে নয়নতৰা আছে আৰু গছবোৰ আটাইবোৰে ইমান ধুনীয়াকৈ হৈছে, খুবেই ধুনীয়া লাগিছে আচলতে। এতিয়া আহিছোঁ ভিতৰত থকা আটাইতকৈ ভাল লগা এই গছখিনি দেখাবলৈ। এগ্লনিমা, স্নেক প্লেণ্ট, ডিফেনবেকিয়া আৰু কটাজেকি, এই আটাইবোৰৰ নাম কোৱাটো সম্ভৱ নহয়, গতিকে চাওঁচোন নহওক। কিন্তু এটা কথা ক'বই লাগিব যে ভিডিঅ'তকৈ নিজ চকুৰে দেখিলে আচলতে বেছি ভাল লাগে। আৰু সেইদিনাখন তাতে ৰ'দ দি আছিলে আৰু বাহিৰৰ পৰা কি হ'ল পৰ্দাৰ পৰা এটা ৰং আহিলে আৰু সেইবাবে ভিডিঅ' কোৱালিটিটো বৰ ভাল নহ'লে, তাৰ বাবে মোক ক্ষমা কৰিব। কিন্তু আপোনালোকে নিশ্চয় অনুমান কৰিব পাৰিছে যে বাগিচাখন কিমান ধুনীয়া। আৰু যেতিয়া ৰাতিপুৱা শুই উঠিয়ে এই বাগিচাখন দেখা যায় তেতিয়া মনটো কিমান সজীৱ লাগে। আৰু বাৰাণ্ডাখনত বহিলে আচলতে মনটো ভাল লাগি যায় আৰু মই তেওঁলোকৰ ঘৰলৈ গ'লে প্ৰায় তাতে বহোঁ আৰু খুব ভাল লাগে। তাইৰ কালেকশ্যনখিনি আচলতে ইমানেই ভাল লাগে চাই। আৰু এইখিনি মানি প্লেণ্ট, নিয়ন, ছাটিন, মাৰ্বেল কুইন, এনজয়। এয়া তলৰ ফালে ৰাখিছে ফিলোডেণ্ড্ৰন, স্পাইডাৰ, বেগনিয়া। আৰু এয়া ডিম্পীৰ স্নেক প্লেণ্টৰ কালেকশ্যন প্ৰায় 9-10টামান ভেৰাইটি আছে নেকি। খুবেই ভাল লাগিছে দেখি। এয়া ওপৰ ফালে ফাৰ্ণ, চিংগনিয়াম, ইফালে লিলি আৰু এয়া স্পাইডাৰ। আৰু ইয়াত লাইটছো লগাই থোৱা আছে, ৰাতিও খুব ধুনীয়া লাগে দেখিবলৈ। আৰু এয়া গ্ৰিল পটত ফাৰ্ণ, ফ্লেম ভায়লেট, পেপাৰমিয়াকে আৰম্ভ কৰি আৰু এয়া ডংকিষ্টেইল। এয়া তলৰ ফালে আকৌ পুনৰ পিংক লেডি, চাকুলেণ্ট, বিভিন্ন প্ৰকাৰৰ চাকুলেণ্ট আছে, ডংকিষ্টেইল আছে, এফালে স্পাইডাৰ, বেগুনিয়া। এনেকৈ সৰু সৰু পটবোৰত এই ধৰণে গছবোৰ দি দিয়াত আৰু ধুনীয়া লাগিছে। বিশেষকৈ এনেকৈ চাকুলেণ্ট, কেকটাছ আদিবোৰ সৰু সৰু পটতে বেছি ভাল লাগে। তাই খুব ধুনীয়াকৈ ৰাখিছে। গছ ভাল পোৱা প্ৰত্যেকজন ব্যক্তিয়ে বিচাৰে যে খুব ধুনীয়া বাগিচা এখন নিজৰো হওক। আৰু এইখন বাগিচা দেখি হয়তো লাগিছে যে বহুত দিনৰ, কিন্তু নহয়, ডিম্পীয়ে প্ৰায় লকডাউনৰ সময়তহে আৰম্ভ কৰা আৰু এতিয়া চাওকচোন ইমান ধুনীয়া হৈ পৰিছে। গতিকে আপোনালোকে যদি বিচাৰে যে নিজৰ ঘৰতে এখন বাগিচা প্ৰস্তুত কৰি লওক, নিশ্চয় পাৰে। মাত্ৰ অকণমান হেঁপাহ আৰু অকণমান সময় উলিয়াব পাৰিলেই হ'ল। এয়া ড্ৰয়িং ৰুমত আছে এয়া খুব ধুনীয়া এগ্লনিমা কেইজোপা। আশা কৰোঁ ডিম্পীৰ বাগিচাখন চাই আপোনালোকেও খুব ভাল পালে। গতিকে আজিলৈ সামৰিছোঁ, ধন্যবাদ।